হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালেই আছে। আপোনালোকক পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। এইকেইদিন আচলতে ভিডিঅ' দিব পৰা নাই, ক'তো ওলাই যোৱা নাই আচলতে। সেইবাবে ভাবিলোঁ আজি ঘৰতে মানে কিনো কৰোঁ দিনটো আপোনালোকক দেখাওঁ। সেইকাৰণে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব, কি হয় আজি দিনটো। ঠিক আছে, আজি বতৰটো চাওক। এইকেইদিন সঁচাকৈ ইমান বতৰটো বেয়া কৰিছে, অকল বৰষুণ ৰ'দ দিলেও ৰ'দ, বৰষুণ দিলেও বৰষুণ, উপায়তো নাই। আজি বাৰু অকণমান মুকলি কৰিছে, তথাপিও ক'ব পৰা নাই। পিছবেলালৈ আকৌ বৰষুণ দিবও পাৰে। কাম বনবোৰ আচলতে কৰি আজৰি হোৱাই নাই, কৰি লওঁ। ভিডিঅ'টো আগে ষ্টাৰ্ট কৰি ল'লোঁ আৰু এতিয়া ব্ৰেকফাষ্টত কিবা এটা বনাবলৈ আছে, বনাই লওঁ। আৰু দেউতাও কামলৈ যাবলৈ হ'ব এতিয়া, সেইবাবে বনাই মেলি লওঁ। এতিয়া ভাইটিও স্কুল যাবলৈ ওলাইছে আৰু এজনে থ'বলৈ গৈছে। এয়া গৈছে মায়ে, বোকাই পিনে গেটখন খুলি দিবলৈ গৈছে মায়ে। আমাৰ ইয়াত ৰাস্তাটো দেখিছে আপুনি, ইমান বোকা, মানে বহুত বেয়া হৈছে বৰষুণটোৰ কাৰণে। এতিয়া মই ৰুটি বনাই লওঁ, সেইটো কামলৈ যাবলৈ হৈছে। এতিয়া আমি এই দৈ আৰু ৰুটিয়ে খাবলৈ লৈছোঁ। দুটা দৈ লৈ লৈছোঁ, মিঠাই দৈ হয়। দেউতাই খাই বৈ গ'লেই। 2 hours later. ব্ৰেকফাষ্ট কৰি মেলি ল'লোঁ। এতিয়া মনে মনে আপোনালোকক বস্তু এটা দেখাম দেই। আমাৰ মায়ে মানে গান গাই গাই কিবা কৰি আছে, আপোনালোকক দেখাম মনে মনে চাম। এতিয়া মায়ে আম টেঙা পিচি আছে, খাবলৈ লৈছোঁ আৰু এইখিনি আচাৰৰ কাৰণে। আৰু এইফালে আমি খাম এতিয়া, নিমখ লৈছোঁ। কি ধুনীয়া, আপোনালোকক দেখিয়ে খাওঁ খাওঁ লাগিছে নেকি? হেল্ল' এভৰিৱান, আম টেঙা খাই মেলি ল'লোঁ। আপোনালোকে ভাবিছে চাগে ইমান ডাৱৰীয়া বতৰো টেঙা খাইছোঁ, কিন্তু কি কৰিব, টেঙা বুলি ক'লে ৰ'ব নোৱাৰি। কিন্তু খাই ভালো লাগিলে আজি, পিচি পিনি খাই বহুত ভাল লাগিলে। আৰু বাকীখিনি মায়ে আচাৰ বনাব, যিহেতু ৰ'দ নাই, ডাৱৰীয়া বতৰ, কেনেকৈনো ৰ'দ নোহোৱাকৈ আচাৰ বনায় তাকে আপোনালোকক দেখাম মায়ে কেনেকৈ বনায়। ঠিক আছে, আৰু আমি এজনে ভাইটিক আনিবলৈ গৈছে, মানুহজনে। ভাইটিয়ে এটা ভাত খাম আৰু ভিডিঅ' চাই থাকিব। এতিয়া ভাত খাবলৈ লৈছোঁ, ভাইটি আহি পালেহি। আজি আছে এয়া ৰঙালাও দাইল, আৰু এয়া আছে ৰঙালাও বাকলি আলু ভাজি, কণী বইল, মাছ, সিমানে আৰু। খাই লওঁ তেন্তে, ঠিক আছে। হেল্ল' এভৰিৱান, ভাত পানী খাই আজৰিও হ'লোঁ। আৰু বতৰটো যে আকৌ বৰষুণ দিলে, বতৰটো আকৌ বৰষুণ দিলেই। দিছে এৰিছে, দিছে, তেনেকুৱা কৰি আছোঁ বতৰটো। তেনে ভাইটিহঁত ঘৰ আহি পালেহি আৰু দিলেই বৰষুণ। হেল্ল' এভৰিৱান, উঠনি ভাত পানী খাই মেলি অকণমান জিৰাই ল'লোঁ, মানে টোপনিও ধৰিলে, অকণমান শুই দিলোঁ। উঠি মেলি এটা ধূপ চাকি জ্বলাই মেলি ল'লোঁ। আৰু উঠনি যে মায়ে আচাৰ বনোৱা দেখাম বুলি কৈছিলোঁ, মায়ে বনাই মেলি আজৰি। তাৰপিছত মই মানে সাৰ পাইছোঁ, মই মাক কৈছোঁ বোলো মোক কেলৈ নক'লে, মই ভিডিঅ' কৰিম বুলি কৈছিলোঁ আৰু এতিয়া মানে হৈ আছে, এতিয়া মানে বনাই আছে মায়ে। সেইবোৰ দিয়া মেলা সেইবোৰ দেখাবলৈ নহ'ল। এতিয়া মাক সুধিলেহে হ'ব কি কি দিলে, বোলো চাওঁ। বনাই আছে, কি কি দিলে মই গমেই নাপালোঁ। এতিয়া মায়ে কৈ দিয়কচোন কি কি দিলে।
এইখিনি আজি হেৰি আম অকল 3টা আছিলে। আম 3টা মই আগতে যিখিনি বনাইছিলোঁ সেইখিনি বাকলিৰ সৈতে মানে চুচি বনাইছিলোঁ, কিন্তু আজি বাকলি গুচাই আম 3টা চুচিলোঁ। চুচি অকণমান মই অকণমান বেলেগে বনাইছোঁ, কাৰণ আনকালে তেলখিনি মই গৰম কৰি ঠাণ্ডা কৰি এনেকৈ মানে মছলা চছলা দি আমখিনি হেৰি কৰি মিক্স কৰি দিওঁ। কিন্তু আজি মই কি কৰিছোঁ, তেলখিনি গৰম কৰি তাত পাঁচফোৰণ দিলোঁ, বিহ জলকীয়া দিলোঁ, হালধি, নিমখ আৰু ৰেড চিলি পেকেট অকল এটা দিছোঁ, 2 টকীয়া পেকেট দি লৈ মই চুচা আমখিনি দি দিলোঁ। দি দিয়াৰ লগে লগে গেছটো অকণমান চুইমত ৰাখি অলপ মানে মই এনেকৈ যিবিলাক যেনেকৈ চব্জি বনায় তেনেকৈ অলপ ভাজি দিছোঁ। আৰু লগতে মই এয়া এটুকুৰা এনেকুৱা সৰু নেমু চেপি দিছোঁ। নেমু অকণমান যদি ৰস দিয়া হয় তেতিয়া ভিনেগাৰ অকণমান দিলোঁ। এই নেমু ৰসটো দিলে ভিনেগাৰ কাম কৰে। আৰু মই এইখিনি আজি এনেকৈ ভাজি বনালেও কাইলৈ যদি এটা ৰ'দত ভালকৈ দিনটো দি দিওঁ লগালগ খাব পৰা হ'ব। কিন্তু এতিয়াও খাব পৰা হ'ব। ইয়াৰ কালাৰটো দেখিছে নাই কি ধুনীয়া হৈছে। কিন্তু আনকালে এনেকৈ মই ভাজি নিদিওঁ। আজি অলপ গেছটো কমাই অলপ ভাজি দিছোঁ পিছা আমখিনি। এতিয়া একেবাৰে যেতিয়া ঠাণ্ডা হ'ব, ঠাণ্ডা হ'লে মই চিচাৰ বটলত ভৰাই থ'ম। কিন্তু মই আচাৰ চিচাৰ বটলতহে ভৰাওঁ, মই প্লাষ্টিকৰ বটলত নভৰাওঁ। আৰু যেতিয়া মই ৰ'দত দিওঁ, হাফুখন খুলি ৰ'দত দিওঁ, অলপ মানে ফাক এটা দি ৰ'দত দিওঁ। আৰু ৰ'দৰ পৰা যেতিয়া ভৰাই মই লগালগ হাফৰখন মাৰি নিদিওঁ। আধা ঘণ্টামান মই হাফৰ খুলি তাৰ গেছটো যাবলৈ দিওঁ। তাৰপিছতহে মই আচাৰটো হাফৰ মাৰি দিওঁ। এইভাগে আপোনালোকে থৈ যাবচোন, কেনেকুৱা লাগে খাই চাব। ঠিক আছে, আপোনালোকৰ থৈ যাব দেই সকলোৱে। আমাৰ মাৰ নিচিনা বহুত ভাল লাগে খাই মায়ে বনোৱা আচাৰবোৰ। ঠিক এই আমাৰ এতিয়া বৈয়ামত ভৰাই দিলে, ঠাণ্ডা হোৱাৰ পাছতহে কিন্তু ভৰাইছে দেই, গৰমে ভৰাব নালাগে। আৰু মায়ে দেখিছেনে তেল অলপ সৰহকৈ দিছে আৰু আচাৰটো মানে তেলত উপঙি আছে। এনেকৈ থ'লে ভাল হয়, তেতিয়া কেইদিনমানৰ কাৰণে ৰ'দত নিদিলেও হৈ যায়। এতিয়া দেউতা আহি পালেহি আৰু চাহ বনাওঁ। চাহ বনাই আছোঁ এতিয়া আৰু খাওঁ সন্ধিয়াৰ চাহ। দেউতা অহাৰ পাছতে আমাৰ চাহ খোৱা হয় আচলতে। চাহ খাবলৈ দেউতা লৈ আহিছে মালপোৱা। খাব ভাল লাগে, কি লাগে গুৰ দিয়া। তাত আছে বেকাৰী, আছে নিমকি, আৰু এইটো লৈ আহিছে বন। চাহ খাইছোঁ। চাহ তাহ খাই মেলি ল'লোঁ। এতিয়া ভাত পাতোগৈ আৰু টাইমটো হৈছে। আৰু ভিডিঅ'টো ইমানতে শেষ কৰোঁ বুলি ভাবিছোঁ। অলপ দেখালোঁ আজি দিনটো কি কৰিলোঁ। তাকে আৰু আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায়, প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু পুনৰ এটা নতুন ভিডিঅ'তে লগ পাম। বাই বাই।